আসসালামু আলাইকুম মোৰ এটা প্ৰশ্ন হ'ল যে মছজিদত বহি হাত ভৰিৰ আঙুলি ফুটোৱা কি হুকুম অৰ্থাৎ মছজিদত গৈ নমাজৰ ইন্তজাৰ কৰি থকা অৱস্থাত আঙুলি ফুটালে শৰীয়তত ইজাজত আছে নে মছজিদত বহি হাত ভৰি আঙুলি ফুটোৱা মকৰুহে তহৰিমি লিখিছে উলামাই আৰু এই বস্তুটোৰ পৰা আমি বাচিব লাগে এনেও হাত ভৰি আঙুলি ফুটোৱা মকৰুৰ পৰা খালি নাই কেইবাটাও কাৰণত তিব্বী এটাবাৰতো আঙুলি এনে ফুটাই থাকিব নালাগে আৰু আমি খাস কৰি মছজিদত বহি পিনি আমি আঙুলি ফুটোৱা বা ভৰি আঙুলি ফুটোৱা এইটো মকৰুহে তহৰিমি বুলি কৈছে উলামাই আৰু মকৰুহে তহৰিমি হাৰামৰ ওচৰা-ওচৰি হৈ যায় এই মাসলাটো আল বাহৰুৰ ৰাইট নামৰ এখন কিতাবত 35 নম্বৰ পেজ 2 নম্বৰ খণ্ডত আছে চাব পাৰে কোনোবাই চাম বুলি ক'লে